হয় বন্ধু-বান্ধৱসকল নমস্কাৰ। আজি দিনটো আপোনাৰ শুভ হওক, মংগলময় হওক, মই তাৰে কামনা কৰিছোঁ। আজি মই আহিলোঁ তিনিচুকীয়া জিলাৰ মাকুমৰ অন্তৰ্গত এখন মই হেবেদা গাঁৱলৈ আহিলোঁ। হেবেদা গাঁৱত আজি বিশেষ এটা উদ্দেশ্যলৈ মই আহিছোঁ। মই কি উদ্দেশ্যলৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ, আৰু কি উদ্দেশ্য মই দেখুৱাম আপোনালোকক, মই অকণমান তাকে মই দেখুৱাবলৈ মই অকণমান চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সুন্দৰভাৱে মোৰ লগত চাই যাওক। মই দেখুৱাবলৈ অকণমান মই চেষ্টা কৰি যাওঁ। মইনো কি দেখুৱাম, মইনো দেখুৱাওঁ কি, সেইটোকে অকণমান আপোনালোকক আগত দেখুৱাইছোঁ। তো মই কি দেখুৱাবলৈ বিচাৰিছোঁ, মই গৈ আছোঁ। এই হেবেদা গাঁৱৰ এজন বিখ্যাত বুলি ক'ব লাগিব, বিখ্যাত খেতিয়ক। সেই খেতিয়কজনক বহুতে চিনি পায়। মই তেখেতৰ নামটো ক'বলৈ বিচাৰিছোঁ, আমাৰ ৰঞ্জন ৰশ্মি ছাৰ, মৰাণ ছাৰ। গতিকে ৰঞ্জন ৰশ্মি ছাৰৰ ঘৰলৈকে মই আহিলোঁ। এইবিলাক তেখেতে কি কৰিছে, তেখেতে যিহেতু খেতি কৰে, এটা বৃহৎ খেতি কৰে, সেই খেতিৰ লগতে আৰু বহুত কিবা কিবি কৰে। তেখেতে নতুনকৈ এটা প্ৰজেক্ট হাতত লৈছে, আৰু এই প্ৰজেক্টটো একচুৱেলি তেখেতৰ এনেকুৱা এজন মানুহ, তেখেতে এই কামবিলাক কৰে। এই কামবিলাক কৰি যাতে তেখেতৰ সেই বস্তুবিলাক দেখি আনে যাতে সেই খেতিবিলাক কৰিব পাৰে, তেখেতৰ এই যিবিলাক তেখেতে কৰি আছে সেইবিলাক যাতে আনেও যাতে কৰিব পাৰে, আন এজনেও যাতে কোনোবাই কৰিব পাৰে, সেই উদ্দেশ্যে তেখেতে এই বস্তুবিলাক কৰি যায়। তাকে তেখেতে যিহেতু নতুন এটা এই অঞ্চলত নতুন এটা কাম কৰিছে, সেই কামটোৰ বিষয়ে কেনেকৈ কি কথা গোটেইখিনি মই নকওঁ, মই তেখেতক ডাইৰেক্ট সোধোঁ। তো আহক আপোনালোকেও আমাৰ ৰঞ্জন ছাৰৰ লগত মই সাক্ষাৎ কৰাই দিওঁ আপোনাক। হয় ছাৰ, নমস্কাৰ। নমস্কাৰ নমস্কাৰ ছাৰ ভালে কুশলে আছে? ভালেই। ছাৰ এই জেগাডোখৰ কোন জেগা কয় এডোখৰ ছাৰ? আমাৰ মাকুম অঞ্চলৰ হেবেদা গাঁও, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। তিনিচুকীয়া ডিষ্ট্ৰিক্ট ন? ছাৰ আপুনি এইটো মানে কি কৰিছে, কি এনেই অকণমান বুজাই দিব নেকি? এটা বৃহৎ প্ৰজেক্ট বুলিয়ে ক'ব লাগিব, বায়'ফ্লক ফিছ ফাৰ্মিং বুলি কয়। হয় হয়। আৰু ইয়াত কি হয়, পানী ভৰাই মাছ পোহা হয়। আচলতে পানী ভৰাই মাছ পোহা হয়। ইয়াত এটাই সুবিধা আছে কি, ইয়াত সুৰক্ষিতভাৱে মাছ আমি পালন কৰিব পাৰোঁ। ইয়াত আমাৰ পুখুৰীত হ'লে কি হয়, পোনাবিলাক মেলি দিয়া হয়, সাপ ভেকুলীয়ে খাই থয় বা অন্যান্য অসুবিধা আছে। আৰু ইয়াত হ'লে কি হয়, সুবিধা হয় মানে কি, সময়মতে দানা দিব পাৰি। যেনেকৈ এইটো দিছোঁ আমি, চব এতিয়া ইয়াত খাবলৈ আহি যাব। নিৰ্দিষ্ট পৰিমাণে দানা দিব পাৰি আৰু সুৰক্ষিতভাৱে ইহঁতক বচাই ৰাখিব পৰা যায়। সেইটোৱেই মেইন ইম্পৰ্টেণ্ট। মানে এতিয়া ছাৰ আপুনি ইমান সহজতে এই বস্তুটো কৰিছে। হয়। ইয়াত দেখোন আমি সাধাৰণতে যেতিয়া পুখুৰী এটা খান্দোঁ, এই পুখুৰীটো খান্দিবৰ কাৰণে এটা বৃহৎ জেগা লাগে, বহুত মাটি লাগে, আপোনাৰ বহুত খৰচা হয়। এইটো দেখোন একেবাৰে কম খৰচাত ঘৰৰ ভিতৰতে আপুনি মানে এই পৰিকল্পনাটো একচুৱেলি আপোনাৰ মাথাত সোমালে কেনেকৈ? একচুৱেলি আজি 2-3 বছৰ আগৰ পৰা মই বস্তুটোৰ বিষয়ে অকণমান জানিব বিচাৰি আছিলোঁ যে এনেকুৱা পদ্ধতি, এইটো ইজৰাইল পদ্ধতি হয় একচুৱেলি। ভাৰতবৰ্ষত ইয়াত প্ৰচলন হৈছে এতিয়া বৰ্তমানে। তো আমি এই পদ্ধতিৰে কম সময়ৰ ভিতৰত অধিক উৎপাদন কৰিব পাৰি ইয়াত, আৰু সুৰক্ষিত। যেতিয়াই মন যায় তেতিয়াই ধৰিব পাৰি ইয়াত মাছ, আৰু সময়ে সময়ে বিক্ৰীও কৰিব পাৰি। আৰু চবচে সুবিধাজনক কি হ'ল, ইয়াক ঘৰৰ ভিতৰতে কৰিব পাৰি। ঘৰ এটা বনাই আপুনি আৰামছে কৰি থাকক। আপুনি বছৰত লাখ টকা পৰ্যন্ত আপুনি ইয়াত ইনকম কৰিব পাৰে। ছাৰ এইখিনি ইমান ধুনীয়াকৈ মাছখিনিয়ে খাই আছে গোটেইখিনি। তো এইখিনি ছাৰ এনেই জানিব পাৰোঁ নহয় ছাৰ, আপুনি মাছখিনি কি মাছ দিছে এইখিনি? ইয়াত ভিয়েটনাম কাৱৈ বুলি কয়, আমাৰ যিটো লোকেল কাৱৈ সেই বস্তুটোৱে হয়। হয় হয়। লগতে 2-4টা অন্য ধৰণৰ লোকেল মাছো আমি মেলি দিছোঁ, যাতে তলৰ আৱৰ্জনাবিলাক খাব পাৰে। মানে পৰীক্ষামূলকভাৱে কৰি থকা হৈছে। ছাৰ এই টেংকিটোৰ দীঘল বহল দ কিমান? ইয়াত দ আনি প্ৰায় 4 ফুটৰ পৰা 4.5 ফুট দ। মানে 4.5 ফুট পানী আছে। প্ৰায় 8,000ৰ পৰা 9,000 লিটাৰ পানী ধৰে ইয়াত এটা টেংকিত। ছাৰ ইয়াত আপুনি মাছ কিমান মেলা হৈছে? মাছ প্ৰায় 3,500 আছে। মানে 3,500 কাৱৈ মাছ বৰ্তমান আছে। বৰ্তমান আছে। আৰু 2-4 জনী মানে নিজৰ ফালৰ পৰা নিজৰ ফালৰ পৰা এক্সট্ৰা দি দিছোঁ।
ছাৰ আপুনি এই মাছখিনি যথেষ্ট ডাঙৰ ডাঙৰ হ'ল এনেই মাছখিনি মেলা ছাৰ কিমান দিন হ'ল ইয়াত এতিয়া পোনাৰ চাইজটো অকণমান ডাঙৰেই আছিলে ইয়াৰ হয়। 10 দিন হৈছে আজি মেলা 10 দিনত এইখিনি পৰ্যায় পাইছেগৈ মানে 10 দিনত আপুনি ভবা নিচিনাকৈ ছাৰ ডাঙৰ পুৰা, হৈছেনে খুব সুন্দৰভাৱে ডাঙৰ হৈছে খুব সুন্দৰভাৱে ডাঙৰ হৈছে ছাৰ এইবোৰ যে বুৰ কৰি আছে এইখিনি মানে কি বস্তুখিনি কি পাইপ লগাইছে এইটো বস্তুটো কি এইটো হৈছে অক্সিজেন এড কৰা হয় ইয়াত পানীত যাতে অক্সিজেন লেভেলটো মেইনটেইন হৈ থাকে এইটো অক্সিজেনৰ কাৰণে তাৰমানে এই বুৰবুৰণি দি দিয়া হৈছে আৰু ইয়াতে খেলিবলৈও সুবিধা পায় পানীটো খুব ভাল পায় বস্তুটো ছাৰ এতিয়া আপুনি এটা কথা কওক এই গোটেই যিহেতু আপুনি প্ৰজেক্টটো ল'লে দুটা ডাঙৰ ডাঙৰ বৃহৎ টেংক ছাৰ আপোনাৰ এনেই জেপৰ পৰা কিমান টকা খৰচা হ'ল ছাৰ এতিয়া মোৰ তেনেকৈ জেপৰ পৰা বিশেষ খৰচা হোৱা নাই ঘৰটোহে বনাইছোঁ মই নিজে বাকী অইলৰ আণ্ডাৰত মই ট্ৰেইনিং লৈছিলোঁ হয় ট্ৰেইনিং লোৱাৰ পাছত তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পাছত চিলেকশ্যন কৰিলে আৰু চিলেকশ্যন কৰাৰ পাছত এই সুবিধাখন দিছে আৰু যাতে নিজৰ আনএমপ্লয়মেণ্ট এটা সমস্যাও যাতে সমাধান হয় সেইটো কাৰণে আৰু তেওঁলোকে এটা সুবিধা দিছে ছাৰ এই ত্ৰিপালখনো মানে কি অইলৰ ফালৰ পৰাই দিছে নেকি হয় ত্ৰিপালখনো অইলৰ মানে খুব সুন্দৰ ত্ৰিপাল এখন তাৰমানে আপোনাৰ ছাৰ মই যিটো বুজিলোঁ আপোনাৰ হাজিৰা ঘৰ বনোৱা হাজিৰাকেইটা আৰু বাঁহকেইডাল আপোনাৰ নিজৰ হয় বাকীখিনি আটাইখিনি তাৰ পৰাই বাদ বাকীখিনি চব মানে অইলে দিয়া অইলৰ CSR প্ৰজেক্টৰ ৰূপান্তৰ এটা স্কিম আছে তেওঁলোকৰ ফালৰ পৰা পোৱা হয় কিন্তু প্ৰথমে ট্ৰেইনিং ল'বলগীয়া হয় ট্ৰেইনিং লোৱাৰ পাছতে এইটো সম্ভৱ হয় ছাৰ আপুনি এটা কথা কওক আপুনি যিহেতু এই খুব কম দিনৰ ভিতৰত যিহেতু মাছখিনি মই নিজে দেখিছোঁ মই কেমেৰা স্ক্ৰীণত মই দেখুৱাব পৰা নাই মাছখিনি যিহেতু খেলি থকাৰ কাৰণে উঠা নাই আপুনি এই যিহেতু মাছখিনি ইমান ধুনীয়াকৈ বাঢ়িছে ছাৰ আপুনি ভাবেনে এই বস্তুটো একচুৱেলি ঘৰৰ ভিতৰত মানে সফল হ'ব বুলি আপুনি ভাবেনে ছাৰ নিশ্চয় হয় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট কেইবাজনো অলৰেডি কৰি আছে তেওঁলোকে যোৱা বছৰৰ পৰা কৰি আছে হয় খুব সুন্দৰ প্ৰচেছ মানে এটা ছিজনত আপোনাৰ দুবাৰ ক্ৰপ কৰিব পাৰি বছৰত এটা ছিজনত দুবাৰ কৰিব পাৰি 3 মাহৰ মূৰত এইটো উঠাই দিব পৰা যায় 3 মাহৰ লগত ইহঁতৰ চাইজ হৈ যাব আপুনি বিক্ৰী কৰি আকৌ নতুনকৈ পোনা ভৰাব পাৰে এনেই 3 মাহত ছাৰ এজনী কাৱৈ মাছৰ ওজন এনেই কিমান হ'ব ছাৰ প্ৰায় 200 গ্ৰাম পৰ্যন্ত হ'ব 200 গ্ৰাম পৰ্যন্ত হ'ব ছাৰ 200 গ্ৰাম ছাৰ 200 গ্ৰাম বাদ দিয়ক আপুনি 100 গ্ৰাম হ'লেচোন 3000জনী দেখোন বহুত হৈ যায় হয় যদি ভবামতে হয় তেতিয়া লাখ টকাৰ মানে ইয়াত এটা বজাৰ হৈ যাব মানে ইয়াতে বজাৰ হৈ ছাৰ এই দানাটো যে আপুনি দিছে একচুৱেলি ছাৰ এই দানাটো কি দানাটো ইয়াত প্ৰটিনযুক্ত যেনেকৈ ব্ৰইলাৰৰ দানা দিয়ে তেনেকৈ মাছৰ দানা এটা পোৱা যায় মাছৰ দানা সম্পূৰ্ণ বেলেগ তেওঁলোকে ইয়াত যিটো প্ৰটিন থাকিব লাগে সেই বস্তুখিনি আছে ইয়াৰ মাছৰ কাৰণে আচ্ছা ছাৰ আপুনি যিহেতু এজন উদ্যমী খেতিয়ক আপুনি বৃহৎ এটা খেতি কৰে তো আপুনি ছাৰ এটা কথা আপুনি ক'বনে আমাৰ এই গাঁৱৰ যিসকল বোৱাৰী হওক জীয়ৰী হওক আমাৰ যিসকল খেতিয়ক ল'ৰা হওক বোৱাৰী জীয়ৰী খেতিয়ক বুলি কথা নাই তেওঁলোকে যদি কৰিম বুলি ভাবে আপুনি মানে ভাবেনে ছাৰ তেওঁলোকেও নিশ্চয় কৰিব পাৰে ইয়াত বিশেষ খৰচা নাই এতিয়া যদি আমি ভাবোঁ গাঁৱলীয়া মানুহ হিচাপে ত্ৰিপালখনৰ যিটো টেংক বহাই যায় ত্ৰিপালৰ এইটো অনলাইনতে আপুনি পোৱা যায় 5,000 পৰা 8,000ৰ ভিতৰত লয় এখন ত্ৰিপাল 8,000 মানৰ ভিতৰতে পোৱা যায় প্লাছ আপুনি বাঁহৰ ঘেৰা দিও আপুনি এইটো বনাই ল'ব পাৰোঁ এই তাঁৰৰ জালি নিদি যদি আমি বাঁহৰ দি আমি বনাই ল'ব পাৰোঁ অস্থায়ীভাৱে মানে ছাৰ এইটো তলত আপুনি 200 পৰা ইটা গাঁঠি দিছে আৰু এইটো তাঁৰৰ জালি এটা দিছে আৰু এইটো কিবা কোমল কিবা এটা দিছে মানে গাৰ্ড হিচাপে আৰু ত্ৰিপালখন যাতে মানে ফুটি চুটি নাযায় আৰু দুখ নাপায় ত্ৰিপালখন ছাৰ বহুত ডাঠ দেখোন ত্ৰিপালখন বহুত ডাঠ 75 GSM নে কিবা বুলি কয় এইটো ডাঠ থাকে একো নহয় ছাৰ এনেই কোম্পানীৰ ফালৰ পৰা এই ত্ৰিপালখনৰ এনেই বয়স কিমান বুলি কয় ছাৰ মিনিমাম 3 years হ'বই মানে 3 বছৰ যাতে দুখ পাব নালাগে খোচাখুচি কৰিব নালাগে সাৱধান তাৰমানে ছাৰ 3 বছৰ চোন আপুনি ছাৰ কেইবাটাও দেখোন আপুনি প্ৰডাকশ্যন কৰি ল'ব পাৰিব প্ৰায় 3 বছৰত 6টা ক্ৰপ উঠাব পাৰিব তাকে ছাৰ আজি আহিলোঁ আপোনালোকৰ এই ঘৰলৈ আৰু আপোনালোকৰ হেবেনা গাঁওখনো মোৰ দেখা এটা সৌভাগ্য হ'ল আৰু আজি মই ভাগ্য বুলি নকওঁ দুৰ্ভাগ্যবশত আজি ইমান ব্যস্ততাৰ পাছতো আজি আপোনাক মই লগ পাইছোঁ আপুনি ইমান ব্যস্ততাৰ মাজতো এইকণ সময় দিলে তাৰ বাবে ছাৰ আপোনাক বহুত ধন্যবাদ আকৌ ছাৰ কেতিয়াবা লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ মোৰ যি ছুটি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ এনেকুৱা এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজতে মই আকৌ কেতিয়াবা আহিম আজিলৈ আপোনাৰ মৰমৰ বন্ধুক ইমানতে বিদায় দিয়ক নমস্কাৰ জয়